আপোনালোকে বাৰু এইবাৰ দুৰ্গা পূজা চালেনে? আমি এতিয়া আহিছোঁ পূজা চাবৰ কাৰণে। এইফালে মা আছে আৰু এইফালে মই আগত আইতা আৰু ভণ্টিজনী গৈ আছে বাৰু। তো চাই থাকোঁ আজি আমি কেনেকৈ কি কৰোঁ, কি কিনো। আজি আমি আহিছোঁ আমাৰ কাকপথাৰতে পূজা চাবৰ কাৰণে। আমি আজি সন্ধিয়াহে আহিছোঁ। এই ভিডিঅ'টো দ্বিতীয় দিনাৰ হয়। মই ভিডিঅ'টো এডিট কৰিবৰ কাৰণে সময় পোৱা নাছিলোঁ, সেইকাৰণে আজিহে দিছোঁ। আপোনালোকে বাৰু কোন ঠাইত পূজা চালে জনাবচোন দেই। আমাৰ কাকপথাৰত এইবাৰ 100 বছৰ সম্পূৰ্ণ হৈছে, সেইবাবে এইবাৰ অকণমান ডাঙৰকৈ পতা হৈছে। আজি আমাৰ ইয়াত বহুত বেছিয়ে মানুহ হৈছে, আপোনালোকে দেখি গম পাইছেই নহয় জানো। আমাৰ ইয়াত এইবাৰ পূজাৰ মণ্ডপটো কামাখ্যা মন্দিৰ বনাইছে। কেনেকুৱা লাগিছে জনাব দেই। মই ভালদৰে ভিডিঅ' কৰিবই নোৱাৰিলোঁ কাৰণ মানুহৰ বহুত বেছিয়ে ভিৰ হৈ গ'ল। মই বেছিকৈ ফোনটো উলিয়াই থাকিলে কোনে মোৰ ফোনটো কাঢ়ি লৈ যায় ঠিক নাই, সেইকাৰণে ভয়তে মই ফোনটো বেছিকৈ নুলিয়ালোৱে গাইজ। তাতে মোৰ ভিডিঅ' চোৱা মানুহ বহুত লগ পালোঁ দেই। বহুতে মোৰ লগত ফটো মাৰিছে, ভালদৰে মাতিছে, কথা পাতিছে, বহুত বেছিয়ে ভাল লাগিল। ভণ্টি কেইজনীয়ে মোৰ লগত ফটো উঠিলে আৰু বহুতে মোৰ লগত ফটো উঠিছে, কিন্তু মানুহৰ ভিৰৰ কাৰণে ভিডিঅ' কৰিবই নোৱাৰিলোঁ। তাৰ পাছত আমি মণ্ডপৰ পৰা ওলাই দোকানৰ বস্তু চাবলৈ লাগি গৈছোঁ। মই অলপ কিবা কিবি বস্তু ল'লোঁ বাৰু। এইয়া দোকানত সোমাই থাকোঁতে আকৌ মোৰ ভিডিঅ' চোৱা ভণ্টি কেইজনীমানক লগ পাই গ'লোঁ। তাহাঁতৰ লগতো ফটো উঠিলোঁ। ইয়াতে এটা কথা কওঁ, বহুতে কৈ থাকে যে মোৰ বহুত এটিটিউড আছে, কিন্তু মোক যোনে ভালদৰে জানে বা মোক যোনে লগ পাইছে তাহাঁতিহে জানে মই কেনেকুৱা। এটাই কথা কওঁ, আপোনালোকে ভিডিঅ' বা ফটো চাই মোক জানিব নোৱাৰিব। আপোনালোকে যেতিয়া মোক লগ পাব তেতিয়া গম পাব মই কেনেকুৱা। বাৰু যোৱাকালি বেছি ভিডিঅ' কৰাই নহ'ল কাৰণ বহুত বেছি ডাঙৰকৈ বৰষুণ আহিলে আমি ঘৰলৈ গুচি আহিলোঁ। যোৱাকালি মই আনিলোঁ এটা পুতলা আৰু আনিলোঁ অকণমানি পুতলা 5টা, আৰু এয়া আনিলোঁ ফুল, আৰু এয়াও ফুলে আনিলোঁ। এইবাৰ বহুত বেছি দাম কৰিছে দেই। এইযোৰ আনিলোঁ মোৰ কাৰণে চপ্পল, আৰু এইযোৰ মাৰ কাৰণে আনিছোঁ, আৰু এইখন আনিছোঁ সৰু ভাইটিৰ কাৰণে। বেছি বজাৰ নকৰিলোঁ বাৰু, এইখিনিয়ে আনিলোঁ কাৰণ বহুত বেছি দাম কৰিছে, আৰু এই সকলোবোৰ মই মোৰ নিজৰ পইচাৰে আনিছোঁ দেই। মনটো ভাল লাগি গৈছে কাৰণ মা দেউতাক পইচা খুজিব লগা হোৱা নাই, নিজে অকণমান হ'লেও ইনকাম কৰিব পাৰিছোঁ। সেইবাবে যিমান পাৰোঁ কষ্ট কৰিছোঁ, এদিন হ'লেও সফল হ'ম নহয় জানো। তো আজিলৈ ইমানেই, বাই।